যোৰহাটলৈ গৌৰৱ কঢ়িয়াই আনিলে শিশু শিল্পী অংকিতা তামুলীয়ে। নেতাজী সুভাষ চন্দ্ৰ বসু নেশ্যনেল পুৰস্কাৰ শ্ৰেষ্ঠ শিশু অভিনেত্ৰীৰ বঁটা অৰ্জন কৰিবলৈ সক্ষম হৈছে যোৰহাটৰ গছপুৰীয়াৰ উদীয়মান প্ৰতিভাৱান শিশু শিল্পী অংকিতা তামুলীয়ে। নিউজ ডেস্ক ৰিপৰ্ট, UB লাইভ অসম। नमस्कार, मेरा नाम अंकिता तामुली। कौन क्लास होते हैं? क्लास 2, कौन स्कूल? कल्याणी मैडम सीनियर सेकेंडरी स्कूल। তুমি নেতাজী সুভাষ চন্দ্ৰ বসু নেশ্যনেল এৱাৰ্ড 2023 ইতিমধ্যে গুৱাহাটীত তুমি গ্ৰহণ কৰিছা জ্যোতি চিত্ৰবনত। তোমাৰ অনুভৱ কেনে? খুবই ভাল লাগিছে। কথাটো কোনে প্ৰদান কৰিছিলে? চেতনা দাস। চেতনা দাসে তোমাক বঁটাটো প্ৰদান কৰিলে। কেনেকুৱা লাগিছে চেতনা দাসক? খুবই ভাল লাগিছে। তুমি আজিলৈকে কি কি কৰি ভাল পোৱা? মই আজিলৈকে নাচি ভাল পাওঁ, অভিনয় কৰি ভাল পাওঁ আৰু সৌন্দৰ্য চৰ্চা কৰি ভাল পাওঁ। তুমি অভিনয় কৰিছা? কাৰ লগত কৰিছা? দেৱাশিষ দাৰ লগত আৰু বিতুপন দাৰ লগত। তুমি কৰি পেলাই কেনেকুৱা লাগিল? খুবই ভাল লাগিলে। এই চিনেমাখনৰ নামটো কি আছিল? পল অনুপত। পল অনুপত। আৰু কিবা চিনেমা কৰিছা নেকি? কৰিছিলোঁ এখন। অভিনয় কৰাৰ কেইদিন মই অভিনয় কৰোঁ আৰু পঢ়াৰ কেইদিন মই স্কুল যাওঁ আৰু ভালকৈ পঢ়োঁ। অনুভৱটো বিৰাটেই ভাল লাগিছে। আচলতে বঁটা পোৱাটো তাইৰ জীৱনৰ মানে কৰ্মখিনি আগবঢ়াই নিবলৈ এটা উৎসাহ। সেই উৎসাহটো মানে তেওঁলোকে যে দিবলৈ মানে তেওঁক বিচাৰিলে, সেয়াই মোৰ কাৰণে বহুত আৰু তেওঁলোকৰ নেপকাছৰ সকলোকে বিষয়ববীয়াকেও মই ধন্যবাদ জনাইছোঁ ইয়াৰ পৰাই। তাই এনেও মানে কিবা এনেকুৱা কামবোৰ কৰি ভাল পায়, সৌন্দৰ্য চৰ্চাই হওক বা ডেন্সে নৃত্যৰ লগতো ভাৰতনাট্যমো তাই কৰি আছে। তাৰপিছত অভিনয়ো তাই কৰে, ইউটিউব তাই কৰে। তাৰপিছত ভালেই লাগিছে। ভাল পায় খুব কে ছাৰক। বেহৰবাৰী আউটপোষ্টখন খুব চাই থাকে আৰু মানে আমি কে ছাৰৰ লগত কৰিবলৈ কথা পাতিছেও। তাই যিজন ডাইৰেক্টৰ অতি সোনকালে কে ছাৰৰ লগত কৰিব এখন। তাই খুব প্ৰিয় মানে আৰু অভিনেতা এজন। মনৰ আশাটো তাই পূৰ হ'ব আৰু। তাৰমানে তাইৰ জীৱনৰ লক্ষ্য হিচাপে যিটো দিশত আগবাঢ়ি যাব বিচাৰে আপোনালোকে সুবিধা প্ৰদান কৰে। সুবিধা কৰি দিম নহয়। পঢ়া শুনা ভাগে আৰু তাই জীৱনৰ অন্যখিনি যিখিনি ডেন্সেই হওক বা অভিনয়ে হওক সেইখিনিও এক্সট্ৰা। সেই পঢ়া শুনাৰ ক্ষেত্ৰতো আমি মাক বাপেক হিচাপে তাইৰ লগত বহুত আমি ব্যস্ত থাকোঁ। বিশেষকৈ ময়ো অলপ সমাজৰ কামতে ঘূৰোঁ। তেওঁ বুলি তাইকো মানে সময় দিবলৈ চেষ্টা কৰোঁ। তেনেকৈ কৰি আহিছোঁৱে।